এনে চাৰিজনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি কোমোৰাৰ বৰ বনাম বুলি ভাবিছোঁ। সদায় মানে কোমোৰা দাইলত দিব ভাজি খায়ো ভাল নালাগে। বৰ বনালে ল'ৰা ছোৱালীবিলাকে খাই অলপ ভাল পায়। বেছি ইমান একো লোৱা নাই বাৰু, কোমোৰা দুটামান আৰু এটা নহৰু এটা পিঁয়াজ। তেনেদৰে বনাম। কেনেকৈ বনাম আপোনালোকে শেষলৈকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাব। এইখিনি মই এনেদৰে পিচি ল'লোঁ, স্লাইজত পিচিছোঁ। সকলোৱে স্লাইজত পিচিব জানেই, গতিকে সেইটো নেদেখালোঁ আৰু এনেকৈ স্লাইজত পিচি লৈ পেলাই এনেকৈ চেপি পেলাই পানীখিনি এনেকৈ ৰাখি মানে বেলেগ এখনলৈ এনেকৈ উঠাই দিব। এনেকৈ সকলোখিনি কৰি ল'লে হ'লে কথা। বস্তুখিনি ৰেডি হৈ গ'ল। মানে অথনি আপোনালোকক চেপি দেখালোঁ, তেনেদৰে ইয়াত চেপি ল'লোঁ। তাৰপিছত ইয়াত জলকীয়াকেইটা কাটি ল'লোঁ। পিঁয়াজখিনিও স্লাইজতে দিছোঁ আৰু নহৰু এটা যে আছিলে সেইখিনি সৰু সৰুকৈ কাটি দিব লাগিব। ইয়াতে মিক্স কৰিব লাগিব। প্ৰথমতে মই নহৰুখিনি দি দিলোঁ, তাৰপিছতে পিঁয়াজখিনি দি দিছোঁ, ৰাইতাৰত দিছিলোঁ দেই। তাৰপিছতে জলকীয়াখিনি ইয়াতে সানি ল'ম আৰু আপোনালোকে বেচনো ব্যৱহাৰ কৰিব পাৰিব। মই আটাই ব্যৱহাৰ কৰিছোঁ। 2 চামুচমান জোখটো চাই ল'ব আৰু নিজে, অকণমান টান হ'ব লাগে মানে বস্তুটো। পানীখিনি চেপাৰ পাছতো অলপমান তাৰ হেৰি এটা থাকে, সেইখিনি তাৰ জোখত সানি দিলে হ'ল। মই 2 চামুচ ডাঙৰ চামুচেৰে 3 চামুচ দি দিলোঁ আটা। অকণমান হালধি দিব লাগিব ইয়াতে, অকণমান হালধি আৰু অকণমান নিমখ দিব। নিমখটো আপোনালোকে পৰিমাণ অনুসৰি দিব আৰু যিমানখিনি লয় সিমানখিনি পৰিমাণত দিলেই হ'ল। এনেকৈ গোটেইখিনি একেলগে মিক্স কৰি ল'ব, সানি ল'ব মানে এনেদৰে সানি ল'ব। সানি লৈ যদি অলপ ঢিলা যেন লাগে তেতিয়া আৰু অকণমান দি ল'ব। এনেদৰে সানি পেলাই লাডু বনাই ল'ব লাগিব। ভিডিঅ'টো শেষলৈকে চাই ল'ব। এয়া মোৰ সেইখিনি মিক্সখিনি যে কৰিছিলোঁ দেখাইছিলোঁ আপোনালোকক। আটা 3 চামুচ দিছিলোঁ ডাঙৰ চামুচেৰে। দেখিলে আৰু গোটেইখিনি পিঁয়াজ, জলকীয়া, নহৰুখিনি কুটি লৈছিলোঁ কৈছোঁৱেই। পিঁয়াজখিনি স্লাইজতে দি দিছিলোঁ। তাৰপিছত হালধি অকণমান পৰিমাণ অনুসৰি আৰু নিমখ সেইখিনি আপোনালোকে নিজ জোখমতে দিব আৰু ইমান অকণ টাইট হ'ব লাগিব, তেতিয়াহে খাবলৈ ভাল হ'ব। বেচন দিলে আৰু বেছি ভাল হ'ব বাৰু, কিন্তু আটাৰেও ভাল হয় দেই, আটাৰো ভাল হয়। ময়দাটো ব্যৱহাৰ মই তেনেদৰে নকৰোঁ, কাৰণ ময়দা ইমান উপকাৰী নহয় সেইবাবে। গতিকে এনেকৈ মিশ্ৰণখিনি তৈয়াৰ কৰি ল'ব। এয়া এনেদৰে মই দি দিছোঁ কেৰাহীত। তেলটো বৰ বেছি দিয়া নাই বাৰু, কমকৈ দিছোঁ। আৰু মই মাটি কেৰাহী ব্যৱহাৰ কৰিছোঁ, সেইবাবে ক'লা দেখিছোঁ আপোনালোকে কেৰাহীখন। মাটি কেৰাহী ব্যৱহাৰ কৰিলে ভাল বুলি কয়, সেইবাবে মাটি কেৰাহী ব্যৱহাৰ কৰিছোঁ। সৰু কেৰাহী এখন আছে আমাৰ, ঘৰতে এনেদৰে বনাই যে। শেষলৈকে ভিডিঅ'টো চাব দেই। মোৰ এয়া কোমোৰা বৰ ৰেডি হৈ গ'ল। যদি ভাল লাগে আপোনালোকে বনাই খাই চাব, আৰু মোৰ চেনেলটো যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব দেই। ধন্যবাদ।